Slowly, huh? What is the meaning of Meaning after this, after putting the name, we will tell you. এওঁলোকক আমি নিয়মবিলাক পালন কৰাৰ সময়ত এওঁলোকৰ নামৰ প্ৰথম আখৰটো লৈ পেলাই এওঁলোকক আমি ইণ্ডিয়ান নামো দিছিলোঁ। চ' ভিউৱাৰ্ছ, এই আফ্ৰিকান হাজবেণ্ড ৱাইফ হ'লে আমাৰ ৰঙত ৰং মিলাই ইমান ধুনীয়াকৈ এনজয় কৰিছে, তাকে দেখি বিৰাট ভাল লাগিছে। আৰু আমি যিমান দূৰ পাৰোঁ তেওঁলোকৰ কাৰণে যিমানখিনি আমি ফৰ্মেলিটিজ বা নিয়ম কৰিব লাগে সিমানখিনি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। তাৰ মাজতে এই গৰমৰ কাৰণে অকণমান অশান্তি ফিল কৰিছোঁ যদিও আফ্ৰিকান হাজবেণ্ড ৱাইফ হ'লে কোনো অশান্তি পোৱা নাই, কিয় কি তেওঁলোকৰ আফ্ৰিকা অলৰেডি বহুত গৰম আৰু তাত উইণ্টাৰ বোলা বস্তুটো একদম নাই বুলিয়ে ক'ব পাৰি। আৰু তেওঁলোকে ছামাৰক দুটা ভাগত ভাগ কৰিছে, এটা হ'ল ৱেট ছামাৰ আৰু এটা হ'ল ড্ৰাই ছামাৰ। ৱেট ছামাৰত চাগে বাৰিষা নিচিনা অলপমান বৰষুণ হয়, আৰু ড্ৰাই ছামাৰত চাগে ফাগুনৰ নিচিনা বতাহ বা শুকান তেনেকুৱা টাইপৰ হয়। এনেদৰে আমি আমাৰ পৰ্বটো আগবঢ়াই লৈ গৈ আছোঁ আৰু তাৰ মাজতে তেওঁলোকক বুজাবলৈ চেষ্টা কৰি আছোঁ পঞ্চমৃতটো আমি কিহৰ কাৰণে পালন কৰোঁ আৰু পঞ্চমৃত কি বস্তুৱেদি বনোৱা হয়। This is what we have done is we call it as Aarti. Okay. That is for healthy baby, healthy mother. And healthy father too. Yeah, and father too. And This is believed to be making the baby and the mother happy. And they are blessed by God. And it's auspicious. Auspicious. Yeah, And it's auspicious. keep growing it. Yeah. Second, third, fourth. for it to be fruitful, huh? सर में हाथ लगाओ, सर में हाथ। Okay. Ghee and curd. Yogurt. Yogurt. But it's still good. But this is considered as good for Good for health, good for the baby. yeah. I will just give you. Everything we do today is all for blessings, right? So So viewers, আজি আমাৰ খানা তালিকাখনত আছিলে বিভিন্ন টাইপৰ জুচ, চিপছ, ভেলপুৰি, ব্ৰাউন চানা মছলা আৰু লগতে ভেজ পোলাও বনোৱা হৈছিলে আৰু মটৰ আলুৰ এখন কাৰী আছিলে, চিকেন ড্ৰামষ্টিক ফ্ৰাই আছিলে আৰু খাচী মাংস আমি ৰঙালাও দি বনাইছিলোঁ, ৰাইতা আৰু বেছি গৰম দেখি পেলাই মই অলপমান বাটাৰ মিল্কো বনাই দিছিলোঁ আৰু মিঠাৰ কাৰণে আমি ৰাখিছিলোঁ ক্ষীৰ আৰু কেক আৰু বিভিন্ন টাইপৰ চকলেটছ। ভিউৱাৰ্ছ, আৰু এটা কথা, আমাৰ ইণ্ডিয়াৰ বাহিৰে বেলেগত এইটো কাৰণে ভাল, আমাৰ আহিবলগীয়া বাচ্চাটো ল'ৰাই হ'ব নে ছোৱালীয়ে হ'ব আমি আগতে গম পাওঁ, কিন্তু ইণ্ডিয়াত এইটো অপৰাধ বুলি ধৰে, কিন্তু ইণ্ডিয়াৰ বাহিৰে অলমষ্ট প্ৰায় সকলোবিলাক জেগাতে এইটো লিগেলে হয়। সেইকাৰণে আমি আগতেই গম পাইছোঁ যে এওঁলোকৰ আহিবলগীয়া সন্তানটো ল'ৰা হয় নে ছোৱালী হয়, আৰু সেইটো হিচাপে আমি প্ৰিপেৰেশ্যন কৰি আহিছোঁ। চ' ভিউৱাৰ্ছ, অতি উলহ মালহেৰে আমাৰ পঞ্চমীত পৰ্বটো বৰ ধুনীয়াকৈ আমি এনজয় কৰিলোঁ আৰু আমাৰ লগতে আফ্ৰিকান হাজবেণ্ড ৱাইফ হ'লেও বৰ ধুনীয়াকৈ এনজয় কৰিলে। আশা কৰোঁ এওঁলোকক যাতে অকণমান আপোনালোকে আশীৰ্বাদ বা দুৱা কৰে এওঁলোকৰ কাৰণে বা আহিবলগীয়া সন্তানটিৰ কাৰণে। মই পুনৰ এটা নতুন ব্লগ আৰু নতুন অভিজ্ঞতাৰ মাজেৰে পুনৰ আপোনালোকৰ ওচৰলৈ আহিবলৈ মই আকৌ চেষ্টা কৰিম আৰু তেতিয়ালৈকে ধন্যবাদ। জাৰ্মান বা ডইটছত কয় ডাংকে।